Hello everyone, welcome back to our YouTube channel. আৰু এয়া দেখিছে আজি মই এটা ধুনীয়া ৰেচিপি বনাইছো আৰু এই ৰেচিপিটো বহুত সিম্পল হয় আপোনালোকে খাই টেষ্ট পাব আৰু আমিও বহুত খাই ভাল পালো আৰু এই ৰেচিপিটো বহুত কম সময়ৰ ভিতৰতে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলো আৰু ইয়াত বহুতো কম পৰিমাণৰ বস্তু দি বনাইছো একোৱে নাই আপোনালোকৰ পাকঘৰত যদি একো বস্তু নাথাকে আপোনালোকে এনেদৰে বনাব পাৰে আপোনালোকক মই প্ৰথমৰখিনি দেখাব নোৱাৰিলোঁ আৰু মই ইয়াত ব্যৱহাৰ কৰিছোঁ 4টা আলু প্ৰতিটো আলু মই 4 ফাল কৰি দিছোঁ আৰু এটা বিলাহী ইউজ কৰিছোঁ আৰু 2টা পিয়াজ আৰু সেইখিনিয়ে মই আজি ব্যৱহাৰ কৰিছোঁ প্ৰথমে তেল গৰম হোৱাৰ পাছত মই তাত দিছিলোঁ 2টা তেজপাত আৰু তাৰ পাছত অলপমান ভজাৰ পাছত তেজপাতটো মই তাত দিছিলোঁ পিয়াজ 2টা মই বহুত মানে ইমানো নহয় মানে অলপ সৰু সৰুকৈ কাটা দিছিলোঁ আৰু তাৰ পাছত পিয়াজটো অকমান ৰঙচুৱা হোৱাৰ পাছত মই তাত দিছিলোঁ আলু তাৰ পাছত মই দিছিলোঁ আলুটো অলপমান ফ্ৰাই কৰাৰ পাছত মই তাত দিছিলোঁ বিলাহীখিনিও মই সৰু সৰুকৈ কাটি লৈছিলোঁ কটাৰ পাছত মানে সেইখিনি দিলোঁ মই দিয়াৰ পাছত অলপমান মিক্স কৰি অলপ সময় ঢাকিলোঁ ঢকাৰ পাছত মই তাতে মছলা দিলোঁ মছলা মই গৰম মছলা তাৰ পাছত ৰেড চিলি জিৰা পাউডাৰ আৰু তাতে দিছিলোঁ মই চেনি অলপ আৰু হালধি নিমখ আৰু চিকেন মছলা মিট মছলা দি পেলাই অলপমান মিক্স কৰি ঢাকন দিলোঁ ঢাকন দিয়াৰ পাছত মই সেইখন ঢাকন উঠাই পেলাই মই তাত অলপমান পানী দিলোঁ এইফালে মায়ে চাউলখিনি বহাই দিছে এনেকৈ আলুখিনি সিজালৈকে আপোনালোকে ঢাকন দি আৰু ঢাকন খুলি চেক কৰি থাকিব লাগিব যেতিয়ালৈকে আলুখিনি নিসিজে এনেকৈ আপোনালোকৰ এখন ধুনীয়া আৰু টেষ্টি কাৰী ৰেডি হৈ যাব আপোনালোকৰ ঘৰত যদি একো নাথাকে আৰু আপোনালোকৰ যদি অলপমান ভালকৈ খাবলৈ মন যায় তেনেহ'লে এনেকৈ খাব পাৰিব বিশেষকৈ মই এই ৰেচিপিটো মছলা প্ৰধানকৈ বনাইছোঁ আৰু আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ এইকাৰণেই কৰিব যাতে আপোনালোকৰ বন্ধুবৰ্গৰ এই ৰেচিপিটোৰ সোৱাদ ল'ব পাৰে তেনেহ'লে আজিলৈ বাই